হাই ফ্ৰেণ্ড, আহিছোঁ আজি আকৌ নতুন এটা ভিডিঅ' লৈ। আজি মানে আমাৰ ঘৰত আইতাৰ শ্ৰাদ্ধ, গতিকে শ্ৰাদ্ধটোতে ভিডিঅ' এটা বনাম বুলি ভাবিছোঁ। আপোনালোকে ভিডিঅ'টো চাব সকলোৱে। শ্ৰাদ্ধত কি কি হয় আজি আমাৰ ঘৰত। মানুহ চানুহ বেছি মাতা নাই, চুবুৰীটোতে আইতা শ্ৰাদ্ধ পাতিছে। তাতে 14 বছৰ হ'ব আইতা ঢুকুৱা। তাকে ভিডিঅ'টো চাব আজি কি কি হয়। ভিডিঅ'টো আৰু চেনেলটো যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব, নগাঁও ল'ৰা। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰি দিব। গতিকে চাওক আজি ভিডিঅ'টো। এয়া বৰমাৰ শ্ৰাদ্ধত এগুচি বন্তি জ্বলাই তেখেতক প্ৰণাম কৰিছোঁ, যাতে তেখেত য'তেই আছে শান্তিয়ে থাকক, তেখেতে আত্মাই শান্তি লাভ কৰক। এয়া পূৰা ধুনীয়াকৈ সেৱা কৰি আছোঁ কৃষ্ণ, যাতে তেখেতৰ আত্মাই শান্তি পাওক। মিনতি কৰিছো দাদা দাদা নৰ নাৰায়ণ শংকৰ গুৰুক মাতি আনা। এয়া আপোনালোকে দেখিছে, যিহেতু আজি শ্ৰাদ্ধৰ ৰুটি ভাজি, তাতে এয়া শাক খাৰলি কুটি থোৱা হৈছে। এয়া মিঠৈ লাডুৰ কাৰণে পূৰা বৰমাহ খুৰীহঁতে পিঠাগুড়ি খুন্দি আছে, ধুনীয়াকৈ পিঠাগুড়ি খুন্দি আছে, চালি আছে পিঠাগুড়ি, ঢেঁকী দি আছে, পিঠাগুড়ি চালি আছে, পূৰা বৰমাই পিঠাগুড়ি চালিছে, খুৰীয়ে ঢেঁকী দি আছে। তাৰপিছত এয়া মিঠৈ লাডুৰ কাৰণে আৰু পালৰ পৰা পূৰা গৈ আছে, খানি দি আছে, ঢেঁকী দি আছে, চালি আছে, দি আছে, চালি আছে। আৰু এয়া যিহেতু আজি শ্ৰাদ্ধত ৰুটি ভাজি হ'ব, ৰুটি ভাজিৰ কাৰণে ৰুটি বেলি আছে পূৰা বাহঁতে, খুৰীহঁতে, বৰমাহঁতে, ভণ্টি চবেই মিলি গৈ ৰুটি বেলি আছে, ৰুটি লাডু বনাই আছে। এয়া ৰুটি লাডু বনাই আছে, জেঠাই ৰুটি লাডু বনাই আছে, আটা লাডু এয়া বেলি আছে, ৰুটি বেলি আছে। তাৰপিছত খুৰাই ভাজিও আছে, চাকি চাওঁচোন বাৰু, বেলাই বেলি আছে। এয়া খুৰী বেলি আছে, এয়া বাহঁতে পূৰা বেলি আছে ৰুটি, আটা বেলি আছে, আটা এয়া পূৰা জুইত কেৰাহীত তেল দি খুৰাই পৰা ৰুটি ভাজি আছে। এয়া পূৰা ৰুটি ভাজি আছে, পূৰা একেবাৰে তেলত ৰুটি ভাজি আছে, বেলাই বেলি আছে, ৰুটি লাডু বনাই। তাৰ পাছত গাঁৱৰ ভকত বৈষ্ণৱসকলে পূৰা ভাজি বনাই আছে, চৌকা খানি ভাজি বনাই আছে। দেখিছে আপোনালোকে, ভাজি বনাই আছে, ৰঙালাও, কবি আদি। তাৰ পাছত এয়া দেউৰীসকলে প্ৰসাদ বিতৰণ কৰিছে। প্ৰসাদ বিতৰণ কৰিছে, প্ৰসাদ কল, আপেল, বুট সকলো বিতৰণ কৰিছে। চাওক, প্ৰসাদ দিছে, কলপাতত প্ৰসাদ বিতৰণ কৰিছে। এয়া পূৰা কল, আপেল, বুট, তিয়ঁহ দি পেলাই প্ৰসাদ খাবলৈ দিছে। এতিয়া সকলোৱে খোৱা বোৱা আৰম্ভ কৰিছে, খাবলৈ ধৰিছে, দেখিছে আপোনালোকে। তাৰপিছত আকৌ ৰুটি ভাজি আছে, তাৰপিছত এয়া ৰুটি ভাজি, পুৰি আৰু ভাজি, কবি ভাজি আৰু কবি আৰু ৰুটি ভাজি। চাওক আপোনালোকে। গতিকে ফ্ৰেণ্ডছ, ভিডিঅ'টো আজি চাই কৰি যদি ভাল পাইছে লাইক কমেণ্ট, আৰু চেনেলটো যোনে ছাবস্ক্ৰাইব কৰা নাই সিহঁতেও ছাবস্ক্ৰাইব কৰি দিব। গতিকে আজিলৈ বাই বাই, টাটা, চি ইউ। আকৌ নেক্সট ভিডিঅ'ত লগ পাম আপোনালোকক। বাই বাই।